राम राम কি হব কথা ক চাওঁ জানিবাক কয়ো গুৰু কৃপা কৰি এৰিব দেহাক কৃষ্ণ চৰণক যিমতে মনত ধৰি অশ্ৰৱণ কীৰ্তন কৰে যিটো জন তানহি দি কমলত আতি অল্প কালে ভকত বৎসলে হৈবন্ত আহিবে কত ভক্তৰ হিয়াত থাকিয়া সাক্ষাৎ হৰন্ত সমস্তে মল যেন জলশয় হৰতে কৰয় পবিত্ৰ নিৰ্মল ৰাম কৃষ্ণ সেৱা ধৰি মন শুদ্ধ কৰি নেৰে কৃষ্ণ পদ যেন পৰবাসী ৰৈ লগি হে আখি এৰায়া দুখনিকাৰ এতেকে আমাৰ কুল দেৱতাৰ কহিও চৰিত্ৰ চয় কৃষ্ণ কথা শুনি থাকো মই মুনি হেনৰো ভাগ্য মিলয় সুতে কটুকত কহে হন কত এহি মনে মি পবৰ অভাৰ মধ্যত আদৰে সুকত কৰিলা প্ৰশ্ন বিস্তৰ ৰাম অপ্ৰশ্ন চয় শুনি সুক মহামুনি আতি আনন্দিত ভৈলা কৃষ্ণৰ চৰণ মৰিয়ে কমনে ভাগৱত কৈবে লয়লা ৰাম অপদ্ম কলপত ব্ৰহ্মাৰ আগত কৃষ্ণে কহিলন্ত যত কি হব কাহিনী সুকম হামুনি ৰাজাত কৰাবে কত শুনা নৰ নাৰী এক মন কৰি গোবিন্দৰ গুণ চয় পতিতৰ ত্ৰাণ কৃষ্ণ বিনে আন একো মতে নাহি কয় অহংকাৰ নিকাৰ তৰা এৰিবাৰ মুখে লোৱা হৰি নাম কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে ডাকি বোলা ৰাম 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 অহংকাৰ নিকাৰ তৰাই হিবাৰ মুখে লোৱা হৰি নাম
ৰচিলা শংকৰে ডাকি বোলা ৰাম 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 ডাকি বোলা ৰাম